চাদৰৰ টোপ গাঠা বা দহি কেনেকৈনো গাঠোঁ সকলোবোৰ আজিৰ এইটো ভিডিঅ'ত দেখাই আছোঁ। আৰু চাদৰৰ দহি গাঠিবৰ কাৰণে মই সূতা আৰু গুলি আৰু বেজি লৈ ল'লোঁ আৰু সূতাখিনি ভালকৈ লেচাটো খুলি কিনে দুটা ভাগত ভাগ কৰি ল'লোঁ, কাটি দিলোঁ মাজতে আৰু তাৰ পৰা সৰু সৰুকৈ সূতাখিনি ওলাই ল'লোঁ ভালকৈ, যাতে সূতাখিনি জোঁট নালাগে। তাৰপিছত মই টোপ গাঠিবৰ কাৰণে বেজিটোত সূতাটো ভৰাই ল'লোঁ আৰু মূৰৰ দেখি এটা সৰুকৈ গাঁঠি দিলোঁ আৰু দেখিছে ন মই কেনেকৈ কৰিছোঁ। চাদৰখনত বেজিটো সোমাই দি কিনে তাত যিটো গাঁঠি দিছিলোঁ তাত সোমাই কিনে তাত এটা গাঁঠি দি দিলোঁ। তাৰপিছত সূতাখিনি ভালকৈ সমান কৰি লৈ ল'লোঁ। তাৰে পিছত তাত চাদৰখনত এনেকৈ দি দিলোঁ। এনেকৈ টোপটো লগাই ল'লোঁ। তাৰপিছত আৰু নেক্সট টাইম আৰু এবাৰ দেখাই দিলোঁ। এনেকৈ সূতাডাল গাঁঠি লৈ ল'ব। তাৰপিছত আগৰ নিচিনাকৈ এনেকৈ লৈ ল'ব। দেখুওৱাৰ ধৰণে কৰি থাকিব। এইটো এনেকৈ টোপ লগালে সহজতে হয় আৰু একেলগে টোপটো চিলাই কৰিও ল'ব পাৰি, কম সময়তে হৈ যায়। আৰু এনেকৈয়ে মই সকলোখিনি আধা ভাগ টোপখিনি লগাই ল'লোঁ। আৰু যদি টোপ লগোৱাখিনি ভাল পাইছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব। আৰু থেংক ইউ ভিডিঅ'টি শেষলৈ চোৱাৰ কাৰণে।